উদয়পুৰৰ পৰা আহি মই আগৰতলা পালোহি। ইয়াৰ ৰাস্তা পদূলিবোৰ যথেষ্ট চাফা চিকুণ। মইতো ইয়ালৈ প্ৰথমবাৰ আহোঁতে ইয়াত গোটখা বেন বুলি ভাবিছিলোঁ, কিন্তু নহয়, মইহে ভুল ভাবিছিলোঁ। সন্ধিয়া মই ইয়াৰ চিটি চেণ্টাৰলৈ গ'লোঁ আৰু এটা চাওমিন ল'লোঁ বহু দিনৰ মূৰত। লগতে মই সদায় চাহ খোৱা আণ্টিজনীৰ পৰা একাপ চাহ ল'লোঁ। কৰ্মসূত্ৰে যিহেতু মই প্ৰত্যেক মাহে ইয়ালৈ অহা যোৱা কৰি থাকোঁ, গতিকে আণ্টিয়ে মোক চিনি পাই গৈছে আৰু দেখিলেই চাহ খাবলৈ মাতি আনে। তাৰপিছত প্ৰায় 10 বছৰমানৰ মূৰত মই অলপ টিভি চালোঁ। মানে 2014 চনতে আমাৰ বাহঁতে মেট্ৰিক দিছিলে আৰু মেট্ৰিক দিওঁতে আমাৰ ঘৰত যি টিভি কানেকশ্যন বন্ধ কৰিলে আজি পৰ্যন্ত লগোৱা নাই। এতিয়া আৰু টিভি চোৱাৰ অভ্যাস আমাৰ উঠি গৈছে, একেবাৰেই চাবলৈ মন নাযায়। এয়া দ্বিতীয় দিনৰ দৃশ্য। মানে কামত আছোঁ যেতিয়া 2 দিনৰ ভিডিঅ' একেলগে বনাইছোঁ। সন্ধিয়া ওচৰৰ মলটোলৈ গৈছিলোঁ, কিন্তু অফাৰ পাই কিবাকিবি দুটামান উঠাই আনিলোঁ। এইটো জেকেট দেউতালৈ বুলি লৈছোঁ, ভাল লাগিছেনে? তাৰপিছত মই ভাত খাবলৈ গ'লোঁ। শিলচৰত থাকিলে যিহেতু মাছ মাংস খোৱা নহয়েই, গতিকে আগৰতলালৈ আহিলে খাই লওঁ আৰু।